লগতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাত লগতে তেওঁ জোনাকী আলোচনীত আগভাগ লৈছিল। তো বন্ধুসকল, এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় আৰু তেওঁ কি কবিতা, উপন্যাস, চুটিগল্প, জীৱনী, আত্মজীৱনী, তত্ত্বমূলক গ্ৰন্থ, আলোচনী, নাটক, কবিতা কি লিখিছিল, কিহৰ বাবে তেওঁ বিখ্যাত হৈ পৰিছিল, সেইবিলাক ইয়াতে দিয়া আছে। তো বন্ধুসকল বলক এতিয়া নেক্সটত কুৱেশ্যনসমূহ চাওঁ। প্ৰথমতে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি কাৰ ৰচনা? লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনা। লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? লক্ষ্মীনাথ বেজবৰুৱাদেৱ 1824 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটি ডক্টৰ নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। সম্বলপুৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? উৰিষ্যা ৰাজ্যত অৱস্থিত। বন্ধুসকল, এনেকুৱাকৈ সকলোবোৰ প্ৰশ্নৰ উত্তৰসমূহ দিয়া আছে আৰু সকলোৱে ভিডিঅ'টো চাই ল'ব। আৰু মই বন্ধুসকল এনেকুৱাকৈ চেষ্টা কৰি যাই থাকিম যাতে মোৰ লগতে সকলোৰে সুবিধা হৈ যায়। দ্বাদশ শ্ৰেণীৰ প্ৰায়ভাগ বুকছ বা কিতাপৰ কুৱেশ্যন উত্তৰসমূহ দিবলৈ চেষ্টা কৰি যাম আৰু ছায়েন্স ষ্ট্ৰীমৰবিলাকে দিবলৈ চেষ্টা কৰি যাম। এনেদৰে বহুতো কুৱেশ্যন এনচাৰ আছে। মই এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ যাতে মোৰ লগতে সকলোৰে সুবিধা হৈ যায় আৰু সকলোৱে যাতে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰে আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই কেনে অল ন'টিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে মই সকলোবোৰ বুকছৰ নোটছ বা কুৱেশ্যন এনচাৰ দিয়াৰ লগে লগে আপোনালোকে ভালদৰে চাবলৈ পাৰে। আৰু কোনে ক'ৰ পৰা চাব সেইটো কমেণ্ট বক্সত জনাই দিব দিয়ক বন্ধুসকল। আৰু কোনেও বেলেগ কিবা বাজে কমেণ্ট নকৰিব। আৰু বন্ধুসকল, এইটো হৈছে প্ৰথম পাৰ্ট আৰু দ্বিতীয় পাৰ্টত মই লং প্ৰশ্নৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰি যাম আৰু সকলোবিলাক গ্ৰামাৰ, ব্যাকৰণ, এছে কি আহে মই সকলোবিলাক দিবলৈ চেষ্টা কৰিম, কিয়নো ময়ো ক্লাছ 12ত পঢ়ি আছোঁ। মোৰ লগতে যাতে সকলোৰে সুবিধা হৈ যায় সেইকাৰণে মই চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টোত কিবা অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিব, মই শুধৰাই ল'বলৈ চেষ্টা কৰিম। মই সকলোৰে সুবিধাৰ কাৰণে মই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু ইউটিউব চেনেল খুলিবলৈ মই আগ্ৰহ কৰিছোঁ। বন্ধুসকল, ইয়াৰ লগতে মই নোটছখিনি শ্বেয়াৰ কৰাৰ লগতে মই আপোনালোকক কেইটামান অতিৰিক্ত প্ৰশ্ন দিবলৈ ওলাইছোঁ। যেনে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এইটো 2017 চনত আহিছিল
আৰু মাথাভূত শব্দৰ অৰ্থ কি এইটো 2018 চনত ফাইনেল এক্সামত আহিছিল। আৰু দ্বিতীয়তে 2 আৰু 3 নম্বৰী মাৰ্কছৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু 4-5 নম্বৰীয়া কুৱেশ্যন বহুতো আছে, মই চেষ্টা কৰিম প্ৰশ্নৰ লগতে উত্তৰখিনিও দিবলৈ। আৰু বন্ধুসকল সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আৰু হেৰি কৰাৰ বাবে ধন্যবাদ জনালোঁ। থেংক ইউ, বাই বাই।